প্ৰথমতে আমি আপোনালোকক সকলোকে জনাব বিচাৰোঁ যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেও নট অনলি আমি বড়ো ছাত্ৰ, তাতে আমাৰ লগত আছে ডিমাচা ষ্টুডেণ্ট, ৰাভা ষ্টুডেণ্ট, বড়ো ষ্টুডেণ্ট আৰু লগতে আছে আমাৰ লগত মিচিং ষ্টুডেণ্ট। সেই সকলোবোৰ আমি ট্ৰাইবেল ছাত্ৰ ছাত্ৰী আজি গুৱাহাটী বিশ্ববিদ্যালয়ে আজি আমি আগুৱাই আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কিয় ST কেতিয়াও বনা নহয়, ST জন্ম হোৱা হয়। কাৰণ আমি আজি এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ST সকলে যদি চিট পাইছে কাৰণ অকল পাইছে কাৰণ কিয় ST কটাৰ বাবে। সেই সকলোবোৰ যদি ST আমি সকলোৱে জানি অসমত 45 লাখতকৈ বেছি ST আছে, লগত নন ST কিমান আছে, য'ত 6 জনগোষ্ঠী, সেই সকলোবোৰ 6 জনগোষ্ঠী আছে 1,80,00,000। সেই সকলোবোৰ নন ST সকলক যদি STত যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে আমি যি সকলোবোৰ আজি আপোনালোক সকলোৱে আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে ST ষ্টুডেণ্ট, সেই সকলোবোৰ ST ষ্টুডেণ্টক আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব। তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ। যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম। সেই আমাৰ চাকৰি, সেই আমাৰ মাটি, সেই আমাৰ ভেটি, সেই আমাৰ ৰাইটছ, সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব। আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইটছ সেই সকলোবোৰ ধ্বংস হৈ যাব, যিটো আমাৰ ক'বলৈ গ'লে ডিমাচা অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, লগতে BTC কাউন্সিল, সেই সকলোবোৰ কাউন্সিলৰ তো ST হ'লে আমাৰ যোনবিলাক ST ষ্টুডেণ্ট বা ST মানুহ আছে সেই সকলোবোৰ ST মানুহে আগভাগ ল'ব নোৱাৰিব। আৰু ট্ৰাইবেলসকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অনা ট্ৰাইবেলৰ এৰিয়া হৈ যাব। সেয়া আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ।